ৱেলকাম টু প্ৰতিদিন জিকে। আজি আমি আলোচনা কৰিম ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ কেইটামান প্ৰশ্ন উত্তৰ। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ কোনখন গ্ৰন্থই অসম সাহিত্য সভা বঁটা লাভ কৰে? ক. দেৱী, খ. অসমৰ লোকসংস্কৃতি, খ. কবিতাৰ কথা, খ. কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক. দেৱী। তলৰ কোনখন শিশু গ্ৰন্থৰ বাবে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে শিশু সাহিত্যৰ ৰাষ্ট্ৰপতি বঁটা লাভ কৰে? ক. চিল চিল চিলা বাগি বিল মিলা, খ. সুৱদী মাত, গ. সুৰীয়া মাত, খ. অসমীয়া উমলা গীত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক. চিল চিল চিলা বাগি বিল মিলা। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল? ক. দুধনৈ, খ. নলবাৰী, গ. বৰপেটা, খ. সৰ্থেবাৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক. দুধনৈ। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে কোনখন কাকতত সাংবাদিকতা কৰিছিল? ক. বাহী, খ. জোনাকী, গ. নতুন অসমীয়া, খ. দৈনিক অসম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ. নতুন অসমীয়া। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ গৱেষণাৰ বিষয় আছিল? ক. কবিতা, খ. গদ্য, গ. ৰাজনীতি, খ. অৰ্থনীতি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক. কবিতা। নিৰ্মল প্ৰভা বৰদলৈৰ তলৰ কোনখন গীত পুথি? ক. সূৰযমুখী, খ. মহিলা, গ. সাদৰী, খ. কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক. সূৰযমুখী। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে M.A. পাছ কৰিছিল? ক. গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা, খ. ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা, গ. তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা, খ. কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক. গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ দেউতাকৰ নাম কি আছিল? ক. ধৰ্মেশ্বৰ শৰ্মা বৰদলৈ, খ. ধৰণী বৰদলৈ, গ. নবীন চন্দ্ৰ বৰদলৈ, খ. কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক. ধৰ্মেশ্বৰ শৰ্মা বৰদলৈ। তলৰ কোনখন গ্ৰন্থৰ বাবে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে সাহিত্য একাডেমি বঁটা লাভ কৰে? ক. সুদীৰ্ঘ দিন আৰু ঋতু, খ. উৰ্বশী, গ. বসন্তৰ দিন, খ. কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক. সুদীৰ্ঘ দিন আৰু ঋতু। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে কিমান চনত প্ৰবীণা শইকীয়া বঁটা লাভ কৰিছিল? ক. 2000 চনত, খ. 2001 চনত, গ. 2003 চনত, খ. 2002 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ. 2001 চনত। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ আত্মজীৱনীমূলক গ্ৰন্থ কোনখন? ক. অন্তৰংগ, খ. দিনৰ পিছত দিন, গ. জীৱন জীৱন বৰ অনুপম, খ. জলপদ্ম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ. জীৱন জীৱন বৰ অনুপম। তলৰ কোনখন মহাবিদ্যালয়ৰ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ অধ্যাপিকা আছিল? ক. বি. বৰুৱা কলেজ, খ. নগাঁও কলেজ, গ. শিৱাগৰ কলেজ, খ. কটন কলেজ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক. বি. বৰুৱা কলেজ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।